হাই ফ্ৰেণ্ডছ, আজি আমি আৰম্ভ কৰিবলৈ লোৱা ভিডিঅ'টোৰ টপিকটো হৈছে যে আমাৰ চকুৰ মানে মানুহৰ চকুৰ বা ৰেটিনাত মেগাপিক্সেল কিমান। যেনেকৈ কেমেৰা মেগাপিক্সেল থাকে, ধৰক 8 মেগাপিক্সেল, 16 মেগাপিক্সেল, 13 মেগাপিক্সেল, 32 মেগাপিক্সেল, 48 মেগাপিক্সেল। ঠিক তেনেদৰে আমাৰ চকুৰ বা ৰেটিনাৰ মেগাপিক্সেল কিমান। আজি আমি এইটো টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। তো বলক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। চাওক, মানুহৰ চকুৰ বা ৰেটিনাৰ মেগাপিক্সেল হৈছে কেমেৰা বা DSLR কেমেৰা বা মোবাইল কেমেৰাৰ মেগাপিক্সেলতকৈ বহুত উন্নত। মানে এজন সুস্থ মানুহৰ চকুৰ মেগাপিক্সেল হৈছে 576 মেগাপিক্সেল, মানে 576 মেগাপিক্সেল। আমাৰ কেমেৰা মোবাইল কেমেৰা বা DSLR কেমেৰাতকৈ বহুত উন্নত আমাৰ চকুৰ মেগাপিক্সেল। ইয়াৰ দ্বাৰা এইটোৱে জানিব পাৰি যে বা বুজিব পাৰি যে কম দামী কেমেৰা বা দামী কেমেৰা বা মোবাইল কেমেৰা বা DSLR কেমেৰাতকৈ আমাৰ চকুৱে প্ৰত্যেকটো বস্তুকে কিমান ভালকৈ কিমান স্বচ্ছভাৱে চাব পাৰে, ইয়াৰ দ্বাৰা এইটোৱে বুজি পায়। তো যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটোত ক্লিক কৰিব।